हेलो फ्रेंड्स, आज मैं जहा चाउলৰ पायস বনাবলৈ ওলাইছোঁ। ইয়াৰ কাৰণে মই 1 পোৱা জহা চাউল লৈছোঁ আৰু 1 লিটাৰ গাখীৰ লৈছোঁ। 1 লিটাৰ গাখীৰখিনি মই এতিয়া কেৰাহীত বহাই দিছোঁ। গাখীৰখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া মই তেজপাত 4টা দি দিম। এতিয়া মই জহা চাউলখিনিও দি দিম। এতিয়া মই লাৰি থাকিম আৰু অকণমান দেৰিকৈ চেনিখিনি দি দিম। পায়সখিনি উতলি আছে। এতিয়া মই খিচমিচকেইটা দি দিছোঁ। চেনিখিনি মই একদম হোৱাৰ আগত দি দিম। পায়সখিনি হোৱাৰ ঠিক 5 মিনিটমান আগত আৰু মই চেনিখিনি দি দিছোঁ। মই এবাটি চেনিখিনি দি দিছোঁ। এবাটি চেনি দি দিছোঁ। এতিয়া এনেকৈ লাৰি থাকিম আৰু গেছটো কমাই দিছোঁ। ভালদৰে লাৰি থাকিম। মোৰ পায়সখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু গেছটো অফ কৰি উঠি মই পায়সখিনিত অকণমান ঘিউ দি দিম। এয়া মই পায়সখিনি এটা বাচনলৈ নমাই আনিলোঁ। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।